হৰিণ হৰিণীহঁতে কিনো চাই আনন্দত হৈছে বিভোৰ। হৌ আছোৱা দাদা, কুসুম মালাই মেচিকি হাঁহিৰে তোমাকেই জনাইছে সম্ভাষণ। নতশিৰে নৱপল্লিকাই জনাইছে প্ৰণাম তোমাৰ ৰাতুল চৰণত। লোৱা লোৱা দাদা, হিয়া ভৰা প্ৰণাম কৃষ্ণ। ত্ৰিভুৱনৰ গৰাকী তুমি, নহওঁ কদাপি যোগ্য তব ভকতিৰ। সঁচাই মোহনীয় এই বীৰিন্দাৰ ৰূপ, শৈশৱ কালৰে পৰা বীৰিন্দাৰ বুকুত কতনো খেলা খেলিলো আনন্দ মনেৰে। গোষ্ঠলীলা অঘ বক ধেনুক কৰিলা সংহাৰ। কিন্তু দাদা, ইয়াতে শেষ হ'ব আমাৰ কিশোৰ লীলা। হাই, নুবুজিলো তোমাৰ কথাৰ প্ৰকৃত ৰহস্য। বুজিবা বুজিবা দাদা, সন্মুখত আছে তোমাৰ মহান কৰ্তব্য। সেয়েহে গোষ্ঠলীলাৰ জৱনিকা পৰিব অনতিপলমে। একোকে বুজা নাই মই তোমাৰ মহিমা। কোৱা কৃষ্ণ, ভাঙি পাতি মনৰ কামনা। শুনা দাদা, অহা শাৰদীয় পূৰ্ণিমা ৰাত্ৰি ৰূপালী জোনৰ হাঁহিটিত কৰিম অনংগ ৰাসক কেলি ব্ৰজাংগনৰ সমে। নাৰী প্ৰেম অতিকে কদৰ্য আৰু অতিকে গৰ্হিত। কৰা যদি ব্ৰজাংগনাৰ সমে ৰাসক কেলি, অপযোগ হ'ব তব যুগ যুগান্তৰে। নহয় নহয় দাদা, তাৰ বাবে নকৰিবা চিন্তা। ভক্তাধীন মই, সেয়েহে ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবই লাগিব। ব্ৰজাংগনা হবেতো ভবা নাই, স্বামী ৰূপে পাবলৈ নন্দৰ দুলালক। তেনে স্থলত দাদা, কাৰ্যায়নী ব্ৰত ধৰি ব্ৰজাংগনাসকলে স্বামীৰূপে পাবলৈ খুজিছিল মোক। বৎস হৰণৰ বেলাই প্ৰতিশ্ৰুত মই। সেয়েহে দাদা, অহা শাৰদীয় পূৰ্ণিমা ৰাত্ৰি ৰাসক কেলি কৰিম আয়োজন ব্ৰজাংগনাৰ সমে। লীলা মই নোৱাৰো বুজিব তোমাৰ লীলা। তেন্তে ইয়াতে শেষ হ'ব আমাৰ শাৰদীয় খেলা। দুখ নকৰিবা দাদা, কৰ্তব্যৰ আহ্বান এইটো। ৰাসক কেলিৰ অৱসানে যাম এৰি ব্ৰজধাম চিৰদিনলৈ। হে অচ্যুত, ব্ৰজধাম এৰি আকৌ কিবা কাৰ্য কৰিবা সাধন? দাদা, অত্যাচাৰী কংসৰ শাসনে পেৰিছে দুৰ্বল প্ৰজা মথুৰা নিবাসী। ধৰ্ষিতা বসুমতী আজি পাপীৰ প্ৰতাপে। বন্দী আজিও পিতৃ মাতৃ বসুদেৱ দৈৱকী। ৰজা উগ্ৰসেন আজিও বন্দী সেই অন্ধকাৰ কুটাচাৰে। সেয়ে তেওঁলোকৰ উদ্ধাৰৰ বাবে এৰি যাম এই ব্ৰজধাম চিৰদিনলৈ মথুৰা নগৰ। বাৰু দাদা, এতিয়া ব'লা শাৰদীয় কেলিৰ বাবে কৰোঁ আয়োজন।